UPPL দল এটা ৰাজনৈতিক দল। এতিয়া BTAD পূৰ্বৰ যিখন BTAD এটা চুক্তি যিহেতু এটা বড়ো শান্তি চুক্তিৰ নামত চুক্তি এখন হ'ল BTR। এই BTR ভূমিত আচলতে আজি 15টা বছৰে হাগ্ৰামা মহিলা নেতৃত্বাধীন BPF চৰকাৰে যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ যিমানখিনি কৰি আহিছে তাৰ এটা বিকল্প হিচাপে আমি এইবাৰ যিহেতু আমি আগতে অৰাজনৈতিক মঞ্চত আছিলোঁ, ৰাইজৰ সমস্যা BTAD ভূমিৰ সমস্যা সমাধান কৰিব নিশ্চয় এটা ৰাজনৈতিক মঞ্চৰ দৰকাৰ। গতিকে সেই দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত এখন চৰকাৰ বিচাৰি আমি ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি UPPLত আমি যোগদান কৰিছোঁ 100%। কাৰণ BTAD ভূমিৰ পূৰ্বৰ BTAD ভূমিৰ অৰ্থাৎ BTR ভূমিৰ প্ৰায় 80% মানুহে আজি প্ৰায় দুটা টাৰ্মছ 10 বছৰ ধৰি এটা পৰিৱৰ্তন বিচাৰি আহিছিলে। কিন্তু হাগ্ৰামা মহিলাই যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু যিটো মানে টকাৰ লেনদেন ধনৰ লেনদেন বাহুবল এইবিলাকৰ জৰিয়তে ডমিনেটেড কৰি চৰকাৰ গঠন কৰি আহিছিল যোৱা 3টা টাৰ্মছ। গতিকে এইবাৰ যিহেতু UPPL দলত BTR চুক্তিৰ ওপৰত ভৰসা কৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে মানে এটা উদ্যমেৰে আগবাঢ়ি আহিছে, সেই গতিকে আমি 100% আশাবাদী এটা নিশ্চয় পৰিৱৰ্তন এইবাৰ আহিব। গণসুৰক্ষা পাৰ্টি হীৰা শৰণীয়া নেতৃত্বত সাংসদ MP হীৰা শৰণীয়া নেতৃত্বত যিটো গণসুৰক্ষা পাৰ্টি খুলিছে সেইটো মই ভাবোঁ আগত পূৰ্বত অবড়ো চেণ্টিমেণ্টত যিকেইখন আসন জিকিছিলে তাৰপৰা সেইখন 0ত আহিব, মাইনাছত আহিব, এখনো জয়ী হ'ব নোৱাৰে। কাৰণ যদিও 2019 চনত সাংসদ হিচাপে নৱ শৰণাই জিকিছিল, সাংসদৰ যিটো ছিষ্টেম আৰু BTADৰ যিটো ৰাজনীতি কাউন্সিল ৰাজনীতি এটা আকাশ পাতাল ডিফাৰেঞ্চ আছে। গতিকে গণসুৰক্ষা পাৰ্টীয়ে প্ৰভাৱ পেলাব বুলি আমি নাভাবোঁ। নাই, সেইটো অভিযোগ আগৰ পৰা আহিছে। অকল অবড়ো বুলি কথা নাই, বড়ো বঞ্চিত, যাৰ কাৰণে আমি পূৰ্বতে বড়োই বহুত সংঘাত দেখিছোঁ, আপচু BPFৰ সংঘাত দেখিছোঁ। বঞ্চিত প্ৰতিটো জাতি জনগোষ্ঠীৰে বঞ্চিত হৈছে, যাৰ পৰিণততে আমি সংগঠনত জাতীয় সংগঠনত থকাৰ সময়ত এটা ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি এই বঞ্চিত জনগোষ্ঠীসকলৰ সম উন্নয়নৰ স্বাৰ্থত আমি ঐক্যমঞ্চ তৈয়াৰ কৰি হীৰা শৰণীয়াক আনিছিলোঁ। কিন্তু সাংসদ হীৰা শৰণীয়াও আমাৰ যিখিনি আশা প্ৰত্যাশা আছিলে কোনো 1% আমাক আদায় কৰি দিব নোৱাৰিলে। গতিকে সেই বঞ্চিত সেইটো অভিযোগ গণসুৰক্ষাৰ নহয়। আজি UPPL দলৰ যিখিনি নেতৃস্থানীয় ব্যক্তি এইসকলৰো অভিযোগ আছে বঞ্চিত। আজি যদি UPPL দলত আজিৰ যিখন মঞ্চ ইয়াততো অকল বড়ো নাই, সকলো জাতি জনগোষ্ঠী আছে, যিখিনি মানুহ বঞ্চিত বা হাগ্ৰামা মহিলাই যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা মুক্ত বিচাৰি আহিছে সেইখিনি আজি এই মঞ্চত আহিছে। এইটো এছামৰ প্ৰচাৰিত কথা। BTADৰ যিখন BTR চুক্তি হ'ল, এই চুক্তিখন আচলতে যদিও কোৱা হৈছে বড়ো শান্তি চুক্তি, এখন বড়ো শান্তি চুক্তি আমি ভবা নাই। কাৰণ এখন সকলো জাতি জনগোষ্ঠীৰ এখন শান্তি চুক্তি। কাৰণ ইয়াত বড়োসকলে অশান্তিত নাছিলে, অস্ত্ৰৰ যিটো জঞ্জনি তাততো বহুত বড়ো মানুহ ভিক্টিম হৈছে। গতিকে এখন অকল বড়ো নহয়, BTADৰ 22 লক্ষ মানুহৰ লগতে BTRৰ বাহিৰৰ মানুহ অৰ্থাৎ অসমৰ সামগ্ৰী অসমৰ মানুহৰে শান্তিৰ কাৰণে এখন চুক্তি। আৰু এই চুক্তিৰ জৰিয়তে যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আহিছে এই চুক্তিৰ আধাৰত এপচুকে আদি কৰি সশস্ত্ৰ NDFBৰ যিখিনি দীৰ্ঘদিনীয়া দাবী, এই দাবীৰ এটা পৰসমাপ্তি ঘটায়। পৃথক ৰাজ্য ডিভাইড আছাম 50-50ৰ যিটো দাবী, এই দাবীটো পৰিসমাপ্তি ঘটায় এখন অখণ্ড অসমত থকাৰ কাৰণে যিটো চেষ্টা চলাইছে বড়ো নেতৃত্বক BTR চুক্তিৰ নেতৃত্বক আমি ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে দুই এটা যদিও অপ্ৰীতিকৰ ঘটনা ঘটি আছে, এইটো অকল BTADৰ ভূমিতে BTR ভূমিতে নহয়, অসমতো ঘটিছে, অসমৰ বাহিৰতো ঘটিছে, ভাৰতৰ বাহিৰতো ঘটে। গতিকে দুই এটা ঘটনাক আমি ইমান ডাঙৰ হিচাপে ল'ব খোজা নাই। কিন্তু কথাল আমি সঁচাকৈ বিশ্বাসী এইবাৰ BTADৰ ভূমিত শান্তি আহিব। এইটো এই ক্ষেত্ৰত মই সেই ঘটনাৰ ওপৰত মই ক'ব নোৱাৰিম, যিহেতু প্ৰাথমিক তদন্ত চলি আছে। সেইটো মই অনুৰোধ জনাম ৰাজনীতিকৰণ যাতে কৰা নহয়। কাৰণ এনেকুৱা ঘটনা মই সৰু বুলি কোৱা নাই, মানুহ এজন নিহত হৈছে, কিন্তু তাৰ প্ৰাথমিক তদন্ত পোহৰলৈ নহালৈকে আমি ৰাজনৈতিকৰণ কৰা উচিত নহয়। এতিয়া যিহেতু পানেৰীৰ ঘটনাটোত এজন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তি নিহত হ'ল, আমি বিশেষ কৰি BTADৰ সকলো জাতি জনগোষ্ঠীক মই অনুৰোধ জনাম যাতে নতুন মূৰ নলয়। কাৰণ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাগ বুলি এটা বাক্য আছে, আৰু এই পূৰ্বৰ BTADৰ ভূমিত এই প্ৰস্তাৱিত যিটো বড়োলেণ্ডৰ ভূমিত এনে সৰু সৰু ঘটনাৰ পৰা বহুত ডাঙৰ মেছাকাৰ হৈ গৈছে। 2012, 2008, 2014
গতিকে মই সকলোকে অনুৰোধ জনাম যাতে নতুন মূৰ নলয়, আৰক্ষীৰ প্ৰাথমিক তদন্তলৈকে যাতে কোনো ছ'চিয়েল মিডিয়া বা মিডিয়াত এই সংক্ৰান্তত কাৰো ওপৰত দোষ ঠেলিবলৈ কমিট নকৰে। এইটো এটা দুখজনক ঘটনা। যদিহে সঁচাকৈ আক্ৰমণ কৰিছে, হাগ্ৰামা মহিলাৰ নেতৃত্বত BTDত এখন কাউন্সিল চৰকাৰ চলি আছে, যদিও তেখেতৰ আণ্ডাৰত নপৰে প্ৰশাসনটো, তথাপিও সহযোগী দল BJPৰ অসমত, গতিকে তেখেত তদন্ত আৰম্ভ কৰক। আমি যিখিনি দেখিছোঁ মিডিয়াৰ জৰিয়তে তাত এটা স্পট পৰা নাই, গতিকে এইটো মেকিঙো হ'ব পাৰে, যিহেতু BTR চুক্তিত বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা উদ্যমেৰে আগবাঢ়ি আহিছে, গতিকে আনক দেখাবলৈ এটা হ'ব পাৰে। কিন্তু মই এইটো নকওঁ, যিহেতু আৰক্ষী প্ৰশাসন আছে, তদন্ত কৰিব। তদন্ত হাগ্ৰামা মহিলাৰকে মই অনুৰোধ জনাইছোঁ, অসমৰ গৃহ বিভাগক তৎকালভাৱে আদেশ দি অনুৰোধ কৰি এইটো তদন্ত কৰি পেলাই ৰাজহুৱা কৰিব লাগে। শূন্য। আমাৰ মহিলাৰীয়ে মই আগতেই ক'লোঁ, যোৱা 15টা বছৰে চৰকাৰ চলাই যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে, মই ভাবোঁ পৃথিৱীৰ ক'তো নাই। আৰু আমি কেগৰ প্ৰতিবেদনত যিখিনি পাইছোঁ, যদিহে এই চৰকাৰ চেঞ্জ হয়, তেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়া জেলত বাহিৰে বেলেগ ৰাস্তা